নৈৰ সমান বব কোন, আইৰ সমান হ'ব কোন। এই কথাষাৰ যে কিমান সত্য, হয়তো ইয়াৰ বিষয়ে মই আপোনাক আৰু বেলেগকৈ বুজাব নালাগে। দেৰিকৈ হ'লেও মই সকলো মাতৃলৈ মাতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যদিও বা মই মায়ে মোৰ কাৰণে কৰা ত্যাগখিনি মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ, তথাপিও সৰুকৈ হ'লেও মই কিবা এটা কৰিব বিচাৰিছিলোঁ আজি। সেয়েহে দোকানৰ পৰা এযোৰ কাপোৰ আৰু সৰু কেক এটা লৈ মই মাক ছাৰপ্ৰাইজ কৰিলোঁ। আৰু আবেলিলৈ মই গৈ পালোঁ পাৰ্লাৰত থ্ৰেডিং কৰিব। ৰাইজ, এয়া ব্যস্ত জীৱন, অৰ্থাৎ 12 মে'। মই ৰৈ আছোঁ বৰষুণটো কেতিয়া শেষ হ'ব আৰু মই কেতিয়া অফিচ যাই পাওঁ। তুমি মোক আইচক্ৰীমটো দিয়া দিয়া দিয়া। মই তোমাক বেয়া পাইছোঁ। ৰাইজ, ভাবিছোঁ আজি অলপমান আম খাওঁ। ওচৰৰ দোকানী এজনৰ পৰা অলপমান নিমখো ধাৰ লৈ আহিছোঁ, লগতে আম দুটাও কিনি লৈ আহিছোঁ। গতিকে এয়া মই আৰু মোৰ লগৰজনী আমখিনি বনাই পেলাই খালোঁ। ৰাইজ, মোৰ আগৰ পেপুটো বেয়া হৈ থাকিলে, এয়া মোৰ নতুন পেপু।